নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো যিহেতু এতিয়া জলফাইৰ বতৰ সেইভাবে ভাবিলো আজি পকা জলফাই ৰ'দত বহি কুটি খাওঁ সেইভাবে ধুনীয়াকৈ পাত এখন কাটি মেলি দেহি স্কুলৰ পৰা আনি ইয়াৰ ৰ'দত বহি জলফাই কাটিছো সৰু সৰুকৈ আপোনালোকে বাৰু এনেকৈ কুটি খাই কোনে কোনে ভাল পায় জনাবচোন মই কিন্তু টেঙা বুলি ক'লে একদম লোভৰ পানী পৰিয়ে যায় কিছুমানে এনেকৈ জলফাই কুটিলে ধনিয়াও দি লয় কিন্তু মই এনেই ধনিয়া দি খাই বেয়া পাওঁ সেইভাবে ধনিয়া দিয়া নাই আৰু ইয়া আমাৰ জলফাই ৰেডি হৈ গ'ল ইয়া জলকীয়া কিটা কুটি দিলে হ'ব আৰু ইয়া নিমখ দি দিছো ইয়া ধুনীয়াকৈ নিমখ জলকীয়া মিলাই দিছো ইয়া আমাৰ জলফাই ৰেডি হৈ গ'ল ইয়া খাবলৈ আৰম্ভ কৰি দিছো আৰু মই যেহেতু টেঙা খাই খুব ভাল পাওঁ সেইভাবে ছোৱালীজনীও এনেকুৱা হ'ল নেকি তাইও মানে একদম টেঙা বুলি ক'লে বলিয়া আৰু এয়া একদম পুৰা টেঙা খাইছে তাই স্কুলৰ পৰা আহি আমাৰ মানে ফেমিলিটোৱে খাইছো আৰু এইজনী দেহি দেখিছেনে একদম চেলেকি চেলেকি খাইছে আৰু তাই টেঙা বুলি ক'লে একদমেই বলিয়া তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানেই আছিল অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই